আর এই 30 তারিখের যেটা নির্বাচন ইয়ারে আজি লাস্ট এটা ক্যাম্পেইনৰ ডে এই লাস্ট ক্যাম্পেইনৰ ডেট মই আমার 28 নম্বৰ সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজবাহীক মই আহ্বান জনাব বিচাৰিছোঁ সবে যাতে এইবাৰ চৰকাৰৰ পক্ষত হৈ পেলাই ভোটটো প্ৰদান কৰে কাৰণ আমি চৰকাৰ আছোই আৰু আমি বিভিন্ন আঁচনি লৈছোঁ যিবোৰ আঁচনিয়ে আমাৰ ৰাজ্যৰ কাৰণে ইয়াত মানে ভাল এটা কাম হ'ব আৰু আপোনালোকে নিশ্চয়কৈ জানে আজিৰ তাৰিখত চৰকাৰ যিহেতুকে আছে বেলেগ যদি পাৰ্টিত ভোট প্ৰদান কৰে একো লাভ নাই বুলি ৰাইজে এইটো ভাবিছে গতিকে আজিৰ তাৰিখত সবে ৰাইজে মানে ওলাই আহিছে আৰু এইটো প্ৰমাণ কৰি দিলে যে আমি ইলেকশ্যনৰ আগতেই মানে জিকি গৈছোঁ গতিকে শ্ৰদ্ধা ৰাইজক মই মোৰ পালৰ পৰা আকৌ অন্তৰেৰে মই আহ্বান জনাইছোঁ প্ৰত্যেকে সুস্থ শৰীৰে যাতে 30 তাৰিখৰ নামত ভোট প্ৰদান কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপুনি যদি নিৰ্বাচিত হৈ যায় আপোনাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কি হ'ব? মই যদি ইয়াৰ পৰা নিৰ্বাচিত হৈ যায় মই আকৌ ৰাইজৰ মাজত সোমাই যাম যে একচুৱেলি ৰাইজৰ মাজত কোন কৰ্ণাৰত কোন চুকে কোনে কেনেকুৱা ধৰণৰ আমাৰ প্ৰয়োজন আছে সেইখিনি ৰাইজৰ প্ৰয়োজন অনুপাতে ৰাইজৰ যিবিলাক মূল সমস্যা এইবিলাক সমাধান কৰিবৰ কাৰণে মই আগুৱাই আহিম আৰু এইবিলাক লৈ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব দেৱ লগত আলোচনা কৰি পেলাই আৰু আমাৰ বিটিআৰৰ চিফ প্ৰমৰ্বৰ লগত আলোচনা কৰি পেলাই যিখিনি বস্তুটো আমি প্ৰায়ৰিটি দি পেলাই কাম কৰিব লাগে এইবিলাক মই কাম কৰি যাম। কোন দলৰ পাৰ্টিৰ লগত বেছি টক্কৰ হ'ব বুলি অনুমান কৰিছে? আজিৰ তাৰিখত আমি তেনেকুৱাকৈ নিকটতম প্ৰতিদ্বন্দ্বীক বাছনি কৰিব পৰা নাই কাৰণ যিমানবোৰ বেলেগ বেলেগ দলৰ পাৰ্টি আছে ইয়াতে আমাৰ লগত প্ৰতিদ্বন্দ্বিতাত নামিব পৰা নাই গতিকে এইটোকে ক'ব পাৰোঁ মানে যিবোৰ দল আমাৰ দলৰ বাহিৰে যিবোৰ দল আছে সিহঁতে সমানে সমানে পাই ভোটবোৰ পাই যাব গতিকে নিকটতম প্ৰতিদ্বন্দ্বী আজিৰ তাৰিখত একেবাৰে নাই। থেংক ইউ ছাৰ, থেংক ইউ। বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো ৰাইজে ইয়াৰ সমাগম হৈছে। মুখ্যমন্ত্ৰী আহিছিল, তেওঁ কৈ গ'ল যে এই সমষ্টিৰ উন্নয়নৰ কথা চৰকাৰ যিহেতু 5 বছৰ বিজেপি এজিপি ইউপিপিএলৰ চলিব আৰু কাউন্সিলতো যিহেতু গতিকে এনেকুৱা ক্ষেত্ৰত যাতে ৰাইজে বিৰোধী দলক ভুলতো ভোট নিদিয়ে সেই কথাটো তেওঁ কৈ গৈছে। তো ৰাইজ সকলোৱে বুজি পাইছে যে চৰকাৰৰ লগত থাকিব লাগে, চৰকাৰৰ লগত থাকিলেহে উন্নয়ন হয়। তো আজি স্বতঃস্ফূৰ্তভাৱে শ্ৰীৰামপুৰত বহু হাজাৰ ৰাইজ ইয়াত গোট খাইছে আৰু সকলোৱে সঁহাৰি জনাইছে আৰু 1 বজাৰ পৰা বালাগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ আহিব, তাতো বহুত ৰাইজ তাত সমাগম হ'ব। ইতিমধ্যে যোগাযোগ কৰি থকা হৈছে। আদিবাসী এটা অধ্যুষিত অঞ্চল, সেই অঞ্চলটো তাত আদিবাসী ৰাইজে সঁহাৰি জনাইছে, ভাল পাইছে। প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়া মানে চেণ্ট্ৰেল মিনিষ্টাৰ হৈ আছে তেনেকুৱা যেন ব্যক্তিয়ে সেই অঞ্চলত আহিব, সেই অঞ্চলৰ অভাৱ অভিযোগবিলাক ৰাইজৰ পৰা শুনি ল'ব আৰু পৰৱৰ্তী সময়ত তেওঁ এই অঞ্চলত উন্নয়নৰ কাৰণে ব্যৱস্থা কৰিব এনেকুৱা এটা আশা লৈ পেলাই ৰাইজে যোৱাকালিৰ পৰাই তেওঁলোকে সদিচ্ছা কৰি পেলাই যোগাযোগ কৰি আছে। সেই অঞ্চলতো বহুত হাজাৰ মানুহ লগ হ'ব। তো এই দুটা মিটিং হোৱাৰ পিছত সম্পূৰ্ণভাৱে গোসাইগাঁও সমষ্টিটো আমাৰ নিয়ন্ত্ৰণত আহিল আৰু আমি বহুত হাজাৰ হাজাৰ ভোট পাই আমি জিতি যাম। দলীয় হিচাপে কি আশা কৰে? চাওক আমাৰ BTC অঞ্চলত 3টা, এটাটো হ'ল গোসাইগাঁও আৰু তামোলপুৰ আমাৰ 2টা আৰু যি ভৱানীপুৰ সমষ্টি আছে 50% BTC অঞ্চলত পৰে। সেই BTC অঞ্চলৰ পৰাও বিজেপিক ভোট দিয়া হ'ব। আমিও ইয়াত কাম কৰি আছোঁ। গতিকে 3টা যি সমষ্টি আছে BTC অঞ্চলত সেই 3টা সমষ্টিটো আমি জয়ী হৈ যাম। চাওক মৰিয়নি আৰু থাউৰা যি সমষ্টি আছে সেই 2টা সমষ্টিটো বিজেপিয়ে লাভ কৰিব, সেইটো স্পষ্ট হৈ গ'ল। থেংক ইউ ছাৰ।